কবিতা ৰচনা আৰু কণ্ঠ অমল কুমাৰ শৰ্মা। ধূলিকণা। মই কোন? মোৰ অস্তিত্ব কি? মই মাথো এক ধূলিকণা। মই আছোঁ বা মই নাই, মোৰ কোনো গুৰুত্ব নাই, কাৰণ মই যে ধূলিকণা। গুৰুত্ব কাৰ বেছি? পৰ্বত, পাহাৰ, পৃথিৱী। কিন্তু মই যে নোৱাৰিলোঁ হ'ব পৰ্বত, পাহাৰ, পৃথিৱী। মই হৈ ৰ'লো এক ধূলিকণা। ধূলিকণাৰোনো কি দাম? ঝাৰু মাৰি উৰুৱাই দিয়া হয়। তথাপিও কিন্তু ধূলিকণায়ো কেতিয়াবা ভাবে, মই ৰজা, সমাজে প্ৰতিবাৰেই সোঁৱৰাই দিয়ে। যা যা ৰজা, খা গজা, পাপী মজা। তুমি কেৱল ধূলিকণাহে। তাকেই, ধূলিকণাৰনো কি অস্তিত্ব? ভুল হৈ যায় বাৰে বাৰে। ধূলিকণা মাথো ধূলিকণা, তাতকৈ অলপো বেছি নহয়। এইখন সমাজত ধূলিকণাৰ জানো কিবা মূল্য আছে? নাই। সেয়েহে ধূলিকণা হৈ নিজকে পৰ্বত, পাহাৰ, পৃথিৱী বুলি ভবাটো এক ডাঙৰ মূৰ্খামি। নহয় জানো? আপুনি কওক, উত্তৰ দিয়ক। নহয় জানো এক মূৰ্খামি ধূলিকণাৰ? কাৰণ মই যে এক ধূলিকণা, ধূলিকণা হৈ ৰ'লো। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজ লাইক কৰক।